নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা পুনৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰি খবৰ আজি এই ভিডিঅ'টিত আপোনালোকৰ বাবে লৈ আহিছোঁ। হয় বন্ধু বান্ধৱীসকল, পুনৰ নতুন চাকৰি মুকলি হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ফালৰ পৰা, য'ত আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচাৰিছে মিনিমাম 8 পাছ আৰু মেক্সিমাম আপোনালোকৰ ডিগ্ৰী পাছ। গতিকে যিসকল বন্ধু বান্ধৱী কোৱালিফিকেশ্যন 8 ডিগ্ৰী আছে তেওঁলোকে বৰ্তমান মুকলি হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু লগতে বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত এই মুকলি হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদখিনিৰ কাৰণে কিমান কি আপোনালোকৰ বয়স বিচাৰিছে, লগতে আবেদন প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব আৰু সকলোখিনি তথ্য আমি ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ' চাই যদি ভাল পাইছে এটা লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'ত পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে মুকলি হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গত প্ৰথমটো আপোনালোকৰ পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট গ্ৰেড 3। এতিয়া দেখা পাইছে আপোনালোকে পোষ্ট নেম হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু ইয়াতে আপোনালোকক উল্লেখ কৰা হৈছে তৃতীয় বৰ্গৰ পদ, য'ত আপোনালোকৰ বাবে পদ মুকলি হৈছে 13টা। ইয়াতে আপোনালোকৰ 13টা পোষ্ট মুকলি হৈছে, যিখিনি পদৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব প্ৰতিমাহে 14,000 টকাৰ পৰা 70,000 টকাৰ পৰ্যন্ত আপোনালোকে উল্লেখ কৰিছে। ইয়াতে 14,000 টকাৰ পৰা আপোনালোকৰ 70,000 টকা পৰ্যন্ত আপোনালোকে দৰমহা লাভ কৰিব আৰু প্ৰতিমাহে আপোনালোকে গ্ৰেড পে লাভ কৰিব 5,600 টকাকৈ। তাৰপিছতে বন্ধু বান্ধৱীসকল, এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ যায় তেন্তে আপোনালোকে কেণ্ডিডেট মাষ্ট হেভ পাছ কৰিব লাগিব বেচেলৰ ডিগ্ৰী এনি ষ্ট্ৰীম, যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আৰ্ট ছায়েন্স কমাৰ্চ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ছমাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। এটা ছমাহৰ আপোনালোকৰ 6 month কম্পিউটাৰ ডিপ্ল'মা আপোনালোকে থাকিলে এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল, আপোনালোকৰ MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফৰ ফালৰ পৰা আপোনালোকৰ গ্ৰেড 4 পোষ্ট মুকলি হৈছে। পুনৰ ইয়াতে 13টা পোষ্ট, ইয়াতো আপোনালোকৰ 13টা পোষ্ট মুকলি হৈছে MTSৰ ফালৰ পৰা, য'ত আপোনালোকৰ পে স্কেল থাকিব প্ৰতিমাহে 12,000 টকাৰ পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে থাকিব প্ৰতিমাহে 3,900 টকাকৈ এতিয়া উল্লেখ কৰিছে। তাৰপিছত আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে আপোনালোকে মাষ্ট বি 10 পাছ কৰা হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা। গতিকে আপোনালোকে 8 আৰু 10 পাছ হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰ লগতে বন্ধু বান্ধৱীসকল, এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ বয়সৰ সময়সীমা হ'ব লাগিব মিনিমাম 18 বছৰ, মেক্সিমাম আৰু হ'ব লাগিব আপোনালোকৰ 40 বছৰ। মিনিমাম আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটে এই পোষ্টখিনি এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এৰিলেশ্যন দিয়া আছে SC আৰু ST খিনিক 5 years, OBC MOBC খিনিক দিয়া আছে 3 years, PW দিয়া আছে 10 years আৰু এক্স ছাৰ্ভিচনক দিয়া আছে 2 years। এনেদৰে আপোনালোকৰ এৰিলেশ্যনখিনিও উল্লেখ কৰা আছে। নেশ্যনেলিটি হিচাপে আপোনালোকে এজন অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজ হিচাপে ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ উল্লেখ কৰা নাই। চ' বন্ধু বান্ধৱীসকল, এই পোষ্টখিনি আপোনালোকৰ মুকলি হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ ফালৰ পৰা। টোটেল 26টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈছে, য'ত 13টা জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আৰু 13টা মাল্টি টাস্কিং ষ্টাফৰ পোষ্ট মুকলি হৈছে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে ইয়াত তেওঁলোকৰ কোৱালিফিকেশ্যন মিলিছে তেওঁলোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াতে অনলাইন নহয় অফলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব, য'ত আপোনালোকে যাব লাগিব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ। ইয়াতে গৈ আপোনালোকে নিজৰ ডকুমেণ্টবিলাক এটা এনভেলপত ভৰাই দিব লাগিব, য'ত আপোনালোকৰ ডকুমেণ্টবিলাক লাগিব এজ প্ৰুফ হিচাপে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট, প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন হাইজেষ্ট এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট, অল মাৰ্কশ্বিট ফ্ৰম SSLC অনৱাৰ্ড অনলি ফৰ গ্ৰেড 3 পোষ্ট, কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ লাগিব, 2 পাছপ'ৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ লাগিব উইদাউট ৱেৰেবল। নেক্সট লাগিব আপোনালোকৰ প্ৰুফ অফ ৰেচিডেণ্ট PRC ভোটাৰ কাৰ্ড এটচেট্ৰা। আৰু নেক্সট আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব অনলি গ্ৰেড 3 পোষ্টখিনিৰ কাৰণে। গতিকে বন্ধু বান্ধৱীসকল, এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে 15 মাৰ্চৰ পৰা আপোনালোকৰ আবেদন চলি আছে আৰু লাষ্ট ডেটটো আপোনালোকৰ আছে 25 এপ্ৰিল 2024। গতিকে এপ্ৰিলৰ 25 তাৰিখৰ আগত আপোনালোকে তাত গৈ জমা দিব লাগিব। আৰু জমা দিয়াৰ পিছতে আপোনালোকৰ এটা চিলেকশ্যন প্ৰচেছ হ'ব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কেটেগৰী থাকিব গ্ৰেড 3 পোষ্টৰ কাৰণে। পাৰ্ট 1ৰ ৰিটেন টেষ্ট থাকিব 150 মাৰ্কছৰ, য'ত আপোনালোকৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ,
এৰিথমেটিকৰ আপোনালোকৰ ইয়াতে কুৱেশ্যন আহিব 150 মাৰ্কছৰ 50 মাৰ্কছৰ কাৰণে আৰু নেক্সট আপোনালোকৰ পাৰ্ট 2 কম্পিউটাৰ টেষ্ট হ'ব 50 মাৰ্কছত নেক্সট তাৰপিছত আপোনালোকৰ যিটো গ্ৰেড 4 পোষ্ট থাকিব গ্ৰেড 4 পোষ্টটোৰ কাৰণে আপোনালোকৰ ৰিটেন থাকিব 50 মাৰ্কছ এটা হ'ব য'ত আপোনালোকৰ 30 মাৰ্কছৰ আছামিজ লেংগুৱেজ থাকিব আৰু 20 মাৰ্কছ জেনেৰেল লেংগুৱেজ থাকিব য'ত আপোনালোকৰ কম্পেৰিজিং হিষ্ট্ৰী জিঅ'গ্ৰাফি এণ্ড কালচাৰেল অফ আছাম এটা থাকিব তাৰপিছতে যদি আপোনালোকে ভাল এক্সপিৰিয়েঞ্চ দেখাব পাৰে তেন্তে আপোনাৰ গ্ৰেড 4 পোষ্টত ভালদৰে চিলেক্ট হ'ব এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আছে গতিকে যিসকল বন্ধু বান্ধৱী ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদনটো কৰি ল'ব পাৰিব যথেষ্ট সুবিধা পোৱা য'ত আপোনালোকৰ আবেদন ফিজো কোনো ধৰণৰ এটা উল্লেখ কৰা নাই গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টোত এইখিনি পোষ্টে উল্লেখ কৰিলোঁ গতিকে ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব তাৰপৰা যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম